নমস্কাৰ বিতৰণ কৰা হল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ এতিয়া কোন মন্ত্ৰীৰ হাতত কি দপ্তৰ মুখ্যমন্ত্ৰীৰ হাতত থাকিল কি দপ্তৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰদবদল নতুনকৈ অন্তৰ্ভুক্ত মন্ত্ৰীক বিতৰণ কৰিলে দপ্তৰ হলনি হল কেবাগৰাকী মন্ত্ৰীৰ দপ্তৰ কেবাগৰাকীও মন্ত্ৰীৰ পৰা কৰ্তন কৰা হল কেবাটাও দপ্তৰ জানি লওক অসম চৰকাৰৰ বৰ্তমান মন্ত্ৰীসমূহৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগ পাৰ্সোনেল বিভাগ লোক নিৰ্মাণ পদ বিভাগ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ আৰু বিতৰণ নোহোৱা বিভাগসমূহ ৰঞ্জিত কুমাৰ দাস পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ ন্যায়িক বিভাগ পৰ্যটন বিভাগ সাধাৰণ প্ৰশাসন বিভাগ অতুল বৰা কৃষি বিভাগ আবকাৰী বিভাগ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ উদ্যান শস্য বিভাগ অসম চুক্তি ৰূপায়ণ বিভাগ কেশৱ মহন্ত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগ তথ্য প্ৰযুক্তি বিভাগ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ উৰ্খাও গৌৰা ব্ৰহ্ম হস্ততাঁত বস্ত্ৰ আৰু ৰেশম বিভাগ ভূমি সংৰক্ষণ বিভাগ আৰু বড়োলেণ্ড কল্যাণ বিভাগ চন্দ্ৰমোহন পাটোৱাৰী বন আৰু পৰিৱেশ এক্ট ইষ্ট নীতি পৰিক্ৰমা আৰু সংসদীয় পৰিক্ৰমা বিভাগ ডক্টৰ ৰণোজ পেগু শিক্ষা বিদ্যালয় উচ্চ শিক্ষা আৰু ব্যায়াম জনজাতি উন্নয়ন বিভাগ অশোক সিংহল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু জলসিঞ্চন বিভাগ যোগেন মোহন পাৰ্বত্য এলেকা উন্নয়ন বিভাগ পৰিবহন বিভাগ অপাৰেটিভ বিভাগ খিলঞ্জী আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক উন্নয়ন বিভাগ অজন্তা নেওগ বিত্ত বিভাগ আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগ পিয়ুষ হাজৰিকা তথ্য জনসম্পৰ্ক প্ৰিন্টিং আৰু ষ্টেচনাৰী বিভাগ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু জলসম্পদ বিভাগ বিমল বৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগ উদ্যোগ বাণিজ্যিক আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ নন্দিতা গাৰ্লুচা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগ লগতে লোক নিৰ্মাণ গৃহ বিভাগ প্ৰশান্ত ফুকন শক্তি নিয়োগ উদ্যমিতা আৰু দক্ষতা বিভাগ মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগ কৌশিক ৰায় খাদ্য আৰু অসামৰিক যোগান বিভাগ খনি আৰু খনিজ পদাৰ্থ বিভাগ আৰু বৰাক উপত্যকা উন্নয়ন বিভাগ কৃষেন্দু পাল পশুপালন আৰু পশু চিকিৎসা বিভাগ মীন বিভাগ আৰু PWRD বিভাগ ধন্যবাদ যদি ভিডিঅটো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ